বুৱাৰীটা মোক মাতিছিলে নেকি? মাতিছিলো। কাপোৰ ধুবলগীয়া আছে নেকি মা? কাপোৰ আছিলেতো কেইটামান মোৰ। ৰ'দলৈ যে হিয়া মই উলিয়াই দিম আহ। ইমান ৰ'দ দিছে ওলাই আহিছো। এজনীতে ক'ত যে পদূলিত আহি ওলাই আছে। ক'ৰবালৈ যাব লগা সময়ত মানে যাত্ৰাই বেয়া হয় মোৰ। খুৰী, মই কি কৰিলো? 4-5 বছৰীয়া কেঁচুৱা এটাই জন্ম দিব নোৱাৰিলি বাজি চালা। এনেই মাইকী হলি তই। বাৰু এইবোৰ তোক যে কি বুলি যে ঘৰত ৰাখিছে নহয়, আজিলৈকে কেঁচুৱা এটাই পাই দেখুৱাব নোৱাৰিলি। তই বাহিৰত ওলাই নাথাকিবি, মানুহবোৰৰ যাত্ৰা বেয়া হয়। তই ভিতৰত সোমাই থাকিবি। কি হ'ল এজনী? বিমলা নহয় জানো এজনী? ঐ, তই মোক বোৱাৰী কেনেকৈ কথা কৈছ যে হে? তই মোক বোৱাৰী কেনেকৈ কথা ক'বলৈ সাহস ক'ত পালি হে? ক'ত পালি সাহস? কেলে লাগি কৈছ মোক? কেলে নক'ম? তাই কি দৰকাৰ ৰাতিপুৱাই হওক দুপৰীয়া আগবেলা ওলাই থাকে। মই নকওঁ তো তাই ভিতৰত সোমাই থাকিবলৈ ক'ব, আমাৰ যাত্ৰা বেয়া হয়। যাত্ৰা বেয়া হয় এই ল'ৰা ছোৱালী নাই বুলি তই তেনেকুৱা কৰিবি নে? আপুনি বুলিয়ে ৰাখিছে 4-5 বছৰ। এতিয়া মই তাইক খেদি দিলেহে ক'লা তাই ল'ৰা ছোৱালী নাই বুলি। ল'ৰাটোলে বেলেগ ছোৱালী বিয়া পাতি দিব আপুনি। এনেকুৱা কথা কৈছে কেনেকৈ? আৰু এনেকৈ থাকিলে মানে আপুনি কোনোদিনে নাতি মোক দেখি নাপাব। বুঢ়া কাললৈকে এনেকৈ থাকিব লাগিব। কি কৰিবি? উপায়তো নাই ন। গোটেই ডক্তৰকো দেখাই আছোঁ, চব কৰিয়ে আছোঁ। এতিয়া ভগৱানে দিলেহে হ'ব। অকল ডক্তৰ ভগৱানকে কৰি থাকিব, বেজ বেজালিও লগাব। বেজ বেজালি এইখন মানে কিবা এটা কৰিব লাগিব দে। আমাৰ সেইখন গাঁৱৰ তেনেকৈ গাঁওবুঢ়া ঘৰৰ বোৱাৰীয়েক নাছিলে। সিহঁতি বেজ লগাই পেলাই কেঁচুৱা পোৱালে। আপোনালোকে অকল ডক্তৰলৈকে ধিয়াই ৰৈ আছে, ভগৱানলৈ ধিয়াই ৰৈ আছে। উপায় নাই আৰু কি কৰিবি বুজিছ নাই। ভাগ্য নাথাকিলে সেয়াই আৰু তই দুখ নকৰিবি বোৱাৰী। সেইকাৰণে কৈছোঁ কোনোবা এজন আছে, মই সেইজনৰ ঠিকনাটো পালে আপোনাক দি দিম বাৰু। সেইজনক চোৱাই চিতা চাবচোন, কি কৰিব লাগে খন্দাই দিব। তেতিয়া কচোন বাৰু তই কাক কেনেকৈ কোনজনক হেৰি কৰ, কোনদিনাখন আহিব সেইদিনাখন তই মোক কথাটো জনাই দিবি। ঠিক আছে। তই ক'লৈ যাৱ এতিয়া? তই মই এইফালৰ পৰা যাম বুলি ভাবিছিলোঁ। এতিয়া কিবা লাগি গৈছেগৈ আৰু যা, একো নহয় যা। বোৱাৰী হ'ব দিয়ক যা। কৃষ্ণ 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 ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু। কোনোবা আছেনে ঘৰত? কোনোবা আছেনে ঘৰত? ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু। কোনোবা ঘৰত আছেনে? জোতা চেণ্ডেল বহুত দেখিছোঁ। কোনোবা আলহীয়ে আছে নেকি? কোনোবা আছেনে ঘৰত? কোননো? আমিয়ে আহিছিলোঁ। আহকচোন, আহক, ভিতৰলৈকে আহক। আহক। কৃষ্ণ 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 ওম কৃষ্ণ। বিষ্ণু আহক আহক আহক। চকীত নবহে নেকি? চকীত নবহো, মই তলতহে। তেতিয়াহ'লে ৰ'ব দেই, অকণমান ৰ'ব, মই আহি আছোঁ। ৰ'ব হ'ব। ইয়াতে বহক তেতিয়াহ'লে চকীত নবহে যদি। কৃষ্ণ 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 ওম বিষ্ণু ওম বিষ্ণু কৃষ্ণ। আপোনাৰ কোন জেগাত ঘৰনো? মোৰ ঘৰ তেনেকে নাই। এই মন্দিৰে থাকো। এই কামাখ্যাত আছিলো কিছুদিন। এনেকে ডাঙৰ মন্দিৰবিলাকতে মই থাকো আৰু। অকণমান চোৱা চিতা কিবা কিবি আৰু কৰো আৰু যেনিবা। হয় নি? আমাৰ সেই কি বুলি কয়, বোৱাৰীজনী একদম 5 বছৰমান হ'ল, কেঁচুৱাই নাই। কিবা এইবিলাক কৰে নেকি? কৰে ন? কৰো। ৰ'বচোন দেই এতিয়া। চিন্তা নকৰিব। ৰ'ব তেতিয়া, মই মোৰ বোৱাৰীজনীক মাতোচোন দেই। ঠিক আছে। বোৱাৰী, এইফালে আছোন, এইফালে ওলাই আছোন বাহিৰলে। মাতিছিলে? মাতিছিলো আছোন। আপুনি মন্দিৰৰ পৰা আহিছে। মন্দিৰৰ পৰা আহিছে। বহি আছে। এয়াই নেকি বোৱাৰী? এয়াই বোৱাৰী আমাৰ। যি মনে মনত বাঞ্ছা কৰিছে, মনোবাঞ্ছা পূৰ্ণ হওক যেনে প্ৰাৰ্থনা কৰিছো। কৃষ্ণ কৃষ্ণ। হ'ব। কিবা খোৱাৰ ব্যৱস্থা এটা কৰচোন বোৱাৰী। এখেতলে মা ভিতৰলে আহকচোন। গৈছো ৰ। আপুনি বহকচোন, মই আহিছো দেই। কেলে মাতিছিলি মোক তই? মা কথা পতা নাই যে, বাহিৰৰ মানুহ আহি ভিতৰত বহিবলৈ দিলে। বাহিৰৰ মানুহ মন্দিৰৰ পৰা আহিছে হেও। কিবা বোলে এইবিলাক এই ল'ৰা ছোৱালী নোহোৱা মানুহৰ কিবা বোলে হেৰিও কৰে। ভাল বোলে। বিশ্বাস নকৰো দেই মা। কেলে বিশ্বাস নকৰিবি আকৌ? বিশ্বাস নকৰিলে নহ'ব নহয়। মোক হ'লে নাতি লাগে দেই। তোক সন্তান নালাগে নেকি? এইবিলাক হেৰি কৰি দিয়ে বোলে। কৰি চাওঁচোন আমি। আমাকোতো লাগে সন্তান এটা। আপুনিহে জানে আৰু দেই। মোক নাতি লাগে দেই। মই সেইবিলাক নাজানো। এতিয়া খোৱা কিবা এটা ব্যৱস্থা কৰ, আৰু এই কিবা হেৰি কৰিব লাগিব। কি কৰিবলৈ বিধান দিয়ে আমি সেয়াকে কৰি এতিয়া মানে
আমি সেই কৰিব হেৰি কৰিব মানিব লাগিব দেই আপোনাক এতিয়া বাৰু আমি কি কৰিব লাগিব হয় আমাৰ যে এতিয়া নিয়ম কেইটামান কৰিব লাগিব সেই নিয়মতে মানিব লাগিব মই কোৱা মতে হয় আপোনালোকে চিন্তাই নকৰিব হৈ যাব এতিয়া কি কৰিব লাগিব কওকচোন এতিয়া মানে অলপ মানে সোণৰ গহনা অলপ লাগিব হয় হয় আছে সেইবোৰ আছে আমাৰ হয় তাৰপৰা এতিয়া শৰাই এখনতে সেই বস্তুকেইটা যেন ইয়াতে দিব লাগিব হয় হয় এতিয়া মই কিবা এটা কৰি দিম হয় সেই বস্তুটো আকৌ পিন্ধিব লাগিব পিন্ধিলে ভাল খবৰটো পাই হৈ যাব আৰু ন পাই যাব ঠিক আছে বাৰু তেনে বোৱাৰী আছোন এইফালে হেৰি কৰচোন তই শৰাই এখন দিছোন যে শৰাইখনে তোৰ এই কিছুমান গহনা আছে যে গহনাখিনি সেই শৰাইখনতে তামোল পাণ এযোৰেদি কিবা অৰিহণা এটা দি পেলাই ইয়াত আগবঢ়াই দে এখেতে যি কৰে কৰি দিব তাৰপিছতহে আৰু আমি ভাল ফল পাম যা ময়ো গৈছো বাৰু বৈ মোৰ ভাগো দিম ৰ লৈ আহ ইয়াতে দেচোন দে নমো বিষ্ণু তোমালোকে মই কোৱা মতে সেৱা ধৰা মই যেতিয়ালৈকে চকু মেলিবলৈ নকওঁ তেতিয়ালৈকে চকু নেমেলিবা চকু মুদি সেৱা ধৰি থাকা মই কি কৰিব লাগে কৰি থাকিম ঠিক আছে হ'ব সেৱা ধৰ কৰি সেৱা ধৰ কৃষ্ণ 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 ওম নমো বিষ্ণু 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 কৃষ্ণ ওম নমো বিষ্ণু ওম নমো বিষ্ণু হেৰিয়ৰ ঠিকনাটো দি থৈ যাওঁ বাইদেউ এহেঁতি কোনোৱে নাই নি কি হ'ল আকৌ আপোনালোকৰ উঠ আকৌ উঠা শুনিছে নাই সিহঁতক পানী অকণ ছিটিয়াই দিওঁ সিহঁতি কেনেকৈ বেহুচ হৈ গ'ল উঠ কি হ'ল আকৌ কি হ'ল তহঁতৰ উঠ কি হ'ল আকৌ কেলে এনেকৈ পৰি আছে ইয়াত কোন আছিলে পূজাৰীজন ক'লে গ'ল কোন পূজাৰী নাই দেখোন আমাৰ শৰাইখন গহনাবোৰ পূজাৰীজন কেনি গ'ল কোন পূজাৰী নিছিলে হে ভগৱান মোৰ চৌ উঠাই দিব উঠি বহি লওক নাই দেখোন নিলে চেচ মোৰ গহনাবোৰ নিলে কি হ'ব এতিয়া কোনে উলিয়াই দিছিলে গহনা মায়ে এইবোৰ কিয় বিশ্বাস কৰিছিলে বাৰু পূজাৰীগৰাকীয়ে যেনেকৈ কৈছে ময়ো মানে নাতিৰ কাৰণে আৰু চব পাহৰি গ'লো কওকচোন মোক ভালকে কি কবি আৰু এনেকে বাটেদি গৈ আছিলে নেকি চাগে মন্দিৰৰ পৰা পূজাৰীগৰাকী আহিছিলে হালধীয়া আৰু ৰঙা কাপোৰ পিন্ধা মই আমাৰ ঘৰলৈ সোমাই আহিলে কোন আছে ন বুলি মই আহক বুলি মাতি আনিলোঁ বহিবলৈ দিলোঁ ক'লে বোলে চোৱা চিতা কৰোঁ তই কোৱা কথাটো মনত থাকিলে মোৰ মই বোৱাৰী কথাটো ক'লোঁ তেওঁ ক'লে বোলে হয় বোলে পাৰিম মই এইবিলাক কৰিব তাৰপিছতে আমাৰ গোটেই পিন্ধি থকা গহনাবোৰ বিচাৰিলে সোণৰ য'ত যিমান আছে বোলে গহনাবোৰ এনেকৈ কিবা পূজা কৰিব দিব বোলে মন্ত্ৰ মাতি দিব এনেকৈ বুলি ক'লে আমিও শৰাইখনত যেনেকৈ দিব লাগিব তেনেকৈ দি আমি সেৱা ধৰোঁতেনো কেনেকৈ কি হ'ল আৰু বাকীখিনি গমেই নাপাওঁ আৰু মই যিজনৰ কথা কৈছিলোঁ এড্ৰেছটো দি পেলাই আহিছিলোঁহে এতিয়া ঘূৰি যাওঁতে বোলো দি থৈ যাওঁ এড্ৰেছটো কি কবি লুটি নিলে পায় আমাক নিলে
সেইকাৰণে বিশ্বাস কৰা মানুহক মাতিবই নালাগে মানে চিনাকি অচিনাকি মানুহ মোৰে ভুল পাই বোৱাৰীজনীকো তুমি মই ঢেৰ কিবা কিবি কথা শুনালো মোক বেয়া ভাবি নাথাকিবি আৰু দেই মই মনলৈ আহি গৈছিলে কাৰণে যি টি কথা কৈ পাইছোঁ ময়ো মানে নাতি পাম বুলি মানে মনতে ফূৰ্তিত মানে সকলো পাহৰি থাকিলোঁ যে অচিনাকি মানুহ আহিছে কিবা আহিছে এইবিলাক মোৰ মনলৈ একো নাহিলে বোৱাৰী তই মোক মাফ কৰি দিবি দেই মোৰ কাৰণে এইবিলাক হ'ল তহঁতৰ আজিত নহ'লে এনেকুৱাবিলাক নহ'লে হয় কোনোদিন খুৰী ল'ৰা ছোৱালী পূজাৰী আৰু বেজ বেজালী মন্ত্ৰত নহয় ভগৱানে দিলেহে হয় আৰু মই ডক্টৰ ট্ৰিটমেণ্ট কৰি আছোঁ নহয় এদিন হ'লেও এদিন মই মাক হ'ম আৰু আপুনি নাতি মোক দেখিব খুৰী আপুনি মোক যেনেকৈ ঠাট্টা কৰিছিলে আৰু হাঁহিছিলে তেনেকৈ বেলেগ মানুহকো এনেকুৱা নকৰিব মনত বহুত দুখ পায় মোৰ নিচিনাকৈ বহুত মানুহ এনেকুৱা হৈ আছে বোৱাৰী মই আজিৰ পৰা আৰু কাকোৱে নকওঁ তোক বুলিয়ে কৈ পাইছিলোঁ আৰু মোক মাফ কৰি দিবি দেই হয় দে এইবিলাক অন্ধবিশ্বাস বেজ বেজালি কিবা এই মানে আমি আজি চাচোন এই অন্ধবিশ্বাসৰ বলি হৈ আমাৰ গোটেই গহনাখিনি লুটি লৈ গ'ল চব আমি হেৰুৱালোঁ দেখিছোঁনে গতিকে আপোনালোকেও এনেকুৱা ভুল নকৰিব সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব ডক্টৰৰ ট্ৰিটমেণ্ট কৰক যদিহে আপোনালোকৰ সন্তান নাই এদিন নিশ্চয় সন্তানৰ মুখ দেখিব আৰু অন্ধবিশ্বাসৰ বলি নহ'ব কেতিয়াও